हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ চেঙেৰি টেঙা ৰেচিপি আহকচোন কেনেকৈ বনাই চাও চেঙেৰি টেঙাখিনি মই ধুনীয়াকৈ ধুই বাছি এতিয়া মই পানীত বইল হ'বলৈ দিছো আৰু এয়া মই মাছ ভাজি লৈছো চেঙেৰি টেঙাখিনি আপুনি 2-3 মিনিট মান সিজিব লাগিব এয়া বইল হৈ গৈছে লাহেকৈ মইখিনি বাটি এটাত কাঢ়ি লম পানীখিনিৰ পৰা অতৰাই এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত ভালকৈ চেপি ইয়াৰ ৰসটো উলিয়াই লম ভজা কেৰাহীতে মই কটা পিয়াজ এটা দিছো তাৰ পিছত শুকান জলকীয়া এটা আৰু অকণমান পাঁচফোৰণ দিম এতিয়া মই এইখিনি ভালকৈ ভাজি লম পিয়াজখিনি অকণমান ৰঙচুৱা হৈ অহাৰ লগে লগে ইয়াত মই সিজোৱা আলুটো দি দিম আৰু তাত সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিম এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈ ইয়াত ৰসখিনি ঢালি দিম এয়া আপোনালোকে দেখিছেনে আঞ্জাখন ধুনীয়াকৈ উতলিছে আৰু ইয়াত মই এতিয়া ভাজি থোৱা মাছখিনি দি দিম এয়া আপোনালোকে বনাই খাব পাৰে এনেকৈ এয়া পেটৰ কাৰণে বহুতে ভাল লাহে আমাৰ চেঙেৰি টেঙা আঞ্জা হৈ গৈছে আৰু নমোৱাৰ আগে আগে অকণমান মই আদা থেতালি দিছো আৰু এনেকৈ চেঙেৰি টেঙা আঞ্জাৰ সোৱাদ ল'ব পাৰে